সাইবার প্ৰবঞ্চকৰ বিৰুদ্ধে CBIৰ অপাৰেশ্যন চক্ৰ ইণ্টাৰপোল FBI কানাডিয়ান আৰু অষ্ট্ৰেলিয়ান পুলিচক ধোকে ধোকে পানী খোৱা 25 জনক গ্ৰেপ্তাৰ ভাৰতত ডিজিটেল পৃথিৱীত সাইবাৰ প্ৰবঞ্চকবোৰে দেশ আৰু বিশ্বৰ আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে এই লোকসকলে চকুৰ পলকতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধনৰ ওপৰত হাত ঘূৰাই দিয়ে ভাৰতত বহি থকা সাইবাৰ প্ৰবঞ্চকবোৰে আমেৰিকা কানাডা অষ্ট্ৰেলিয়াৰ পৰা বিশ্বলৈকে দেশবোৰৰ আৰক্ষীক ধোকে ধোকে পানী খুৱাইছে CBIয়ে এই সাইবাৰ অপৰাধীক নিয়ন্ত্ৰণ কৰিবলৈ এটা অপাৰেশ্যন চক্ৰ আৰম্ভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা FBI কানাডিয়ান পুলিচ অষ্ট্ৰেলিয়ান পুলিচৰ পৰা ইণ্টাৰপোললৈকে CBIয়ে ভাৰতত বহি থকা এই আন্তঃৰাষ্ট্ৰীয় সাইবাৰ প্ৰবঞ্চকবোৰৰ সৈতে সম্পৰ্ক বিচাৰি পাইছে যিসকলে ইয়াত বহি আছিল আৰু বিদেশীসকলক সাইবাৰ প্ৰতাৰণা কৰিছিল আমেৰিকা কানাডা অষ্ট্ৰেলিয়াৰ পৰা বিশ্বৰ বহুতো দেশলৈকে তেওঁলোকৰ লোকসকলৰ সৈতে প্ৰবঞ্চনাবোৰৰ তদন্ত কৰিছিল কিন্তু ইয়াৰ শিপা বিচাৰি অৱশেষত নিশ্চিত হয় যে ভাৰতৰ পৰা সাইবাৰৰ মূল কাম-কাজ চলি আহিছিল আৰু সংযোগ কৰিছিল ইয়াৰ পিছত ভাৰতৰ অনুসন্ধানকাৰী সংস্থা CBIয়ে দেশৰ 127টাতকৈ অধিক স্থানত 9খন ৰাজ্যৰ আৰক্ষীৰ সহযোগত তালাচী চলাইছে আৰক্ষীয়ে এতিয়ালৈকে দুটা কল চেণ্টাৰ ভাঙি পেলাইছে আৰু 25 জন সাইবাৰ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে ৰিহান অটোমোবাইলছ ইয়াত উন্নত মানদণ্ডৰ পুৰণি 4চকীয়া বাহন বিক্ৰীৰ লগতে সালসলনি কৰা হয় আৰু লগতে পুৰণি গাড়ী ৰিফাইনেন্স কৰা হয় আপোনাৰ মনপচন্দৰ গাড়ীখনৰ বাবে সোনকালে যোগাযোগ কৰক ৰিহান অটোমোবাইলছত 1 লাখৰ পৰা 15 লাখ টকাৰ বিভিন্ন 4চকীয়া বাহন আপোনাৰ সুবিধা অনুযায়ী লাভ কৰিব পাৰিব যোগাযোগৰ ঠিকনা ৰিহান অটোমোবাইলছ বৰমা বৰজাৰ যোগাযোগৰ নম্বৰসমূহ হৈছে 9101344871 600317680 এমিন ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য কথক নৃত্য সত্ৰীয়া নৃত্য দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমিন ডান্স একাডেমী লগতে প্ৰশিক্ষণ দিয়া হয় তবলা পেহেলা কিবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাতখণ্ডে সংগীত বিদ্যাপীঠ নিখিল ভাৰতীয় সংগীত সমিতি কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য কথক নৃত্য লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয় আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমিন ডান্স একাডেমীত পাঠশালা হৰিপুৰ যোগাযোগৰ নম্বৰসমূহ হৈছে 8011207296 98591 39086